হে ৰাইজসকল ৱেলকাম টু মনজিত ব্লগছ আৰু এতিয়া বাজিছে 9:30 আৰু গৈ আছোঁ বগাই চাব তাত মানে বিশেষ আকৰ্ষণ শংকুৰাজ আছে আৰু বেহৰবাৰী আউটপোষ্টৰ মেইন মানুহ কেকেচাৰ মানে তো দেখা পাম ব্লগ এই ঠাণ্ডাত আৰু এইফালে আমি গোটেই টিমটো আছোঁ চাইকেল লৈ আছোঁ যিহেতু আমাৰ ওচৰতে আমাৰ পৰা কেই কিলোমিটাৰমান হ'ব 7-8-9 সিমানমান হ'ব তো চলো তাকো মানে এনেকৈ চুৰ যাব নোৱাৰাকৈ ৰিতুল ভাইৰ ঘৰত চাইকেলবিলাক থলোঁ আৰু এনেকুৱা হ'ব বুলি ভবা নাছিলোঁ কি হ'ল চাওকচোন শেষলৈকে আৰু আহি পালোঁ বকো আৰু ইয়াত চাইকেল থলোঁ ধুনীয়াকৈ আৰু ইয়াত তাত যাওঁ প্ৰগ্ৰামবোৰ আপোনালোকক দেখাই আছোঁ আৰু এইখন ষ্টেজখন চাব পাৰে কি বম ডাঙৰ ষ্টেজ আৰু এইফালে মানুহ চাওক না মানে বেহৰবাৰী আউটপোষ্টৰ মানুহ অলপ দেৰিকৈ আহিছে ইথান মানে কোনোবা ছিংগাৰ আহিছে গান গাব শংকুৰাজ নহয় দেই বেলেগ ছিংগাৰ বাপৰে বাপ চেম জুবিন দা হেন পানো ৰাইজসকল জুবিন দা নহয় কিন্তু তো ৰাইজসকল পুৰা গান চান চলি আছে আৰু মানে এই গানটোৰ পিছতে কেকেচাৰ আহিব মানে নাকি মানে গম পাইছোঁ আহিব বুলি অলপ আমি ঘূৰি আছোঁ চাই থাকক বেহৰবাৰী আউটপোষ্টৰ আপোনালোকৰ সকলোৱে পৰিচিত বসুমতাৰী এটা জুড়ে আছে বলরাজ খুলুমবাই নমস্কার আপনালোকে সবে ভালো আসে না বড় ছোৱালী আসে না ও সবে আসে কোনো রকম বগাই আহি ভাল লাগছি না রাস্তাত অর্জুন ছেত্ৰীক লগ পালো মানে এই দীপাঞ্জলি দেৱীৰ গিৰিয়েক মোৰ লগত অলপ লেঠা আছিল কিন্তু আমাৰ প্ৰেচিডেণ্ট হৈ বোলে আপোনালোকৰ এখেতে বিয়া কৰিল উপায় নাই আৰু কি কৰিম মই হয় না কৰক দে আচ্ছা কথাটো হ'ল কি মইতো মাজে মাজে গানো গাওঁ ছোৱালী ঠিক কৰছা তইতো বহুত ঠগাই আছা মোক আৰে ছোৱালী বিচাৰি দিম বুলি ঠগাই আছা কিন্তু তই দেখোন এটাও আনিয়ে দিবা নৰা আপোনাক যে ৰিচাবাই ট্ৰেইনিং দিছিলে ছোৱালী পটাবলে আপুনি কিডাল কৰিলে হে ময়দা নিচিনা পাউডাৰ সোপা সানি পালে কৈছে ছোৱালী চাবলে আৰু এনেকৈ উঠিল শংকুৰাজ কৰ অলকানন্দা খ্যাত পুৰা ফালি আছে তো ৰাইজসকল এতিয়া মই দক মানে কি হ'ল কেছটো কৈ আছোঁ মানে আমি কেকেচাৰ আহা বুলি আহিলোঁ তাৰপিছত কেকেচাৰ নাহিল লণ্ডনত আছে চিকাৰৰ কামত জুবিনদাৰ লগত তো সেই নাহিল আৰু মানে দুটা আহিছিল লগত চাইছে সেইখিনি নামকেইটা পাহৰি গ'লোঁ চিকাৰ কৰি আছে তো সি চিকাৰ মানে আছে তাৰপিছত বেয়া লাগিল শংকুৰাজক অলপ চালোঁ আহিলোঁ কেইটা বাজিল মানে ব্লগটা নিদিম বুলি ভাবিছিলোঁ বেয়া লাগিল অলপ মানে যি ভাবি আছিলোঁ সেই নহ'ল বেয়া লাগি গ'ল লগাই দে কিবা অলপ কৈ দিয়ে অলপ দি কি কম ফুইকেটা তাৰপিছত তো এই আছিল ব্লগ তো ভিডিঅ'টো কি ভাল লাগিব কি ক'ম আৰু তো